হেল্ল' বন্ধু-বান্ধৱীসকল, প্ৰথমতে মই আপোনালোকক নমস্কাৰ জনাইছোঁ দেই। এতিয়া আজিৰ এই ভিডিঅ'টো লৈ অহাৰ মূল কাৰণটো হৈছে আপোনালোকে জানে মই এনেকৈ ঘূৰি ফুৰি থাকোঁ, মানে মই পিলপিলি চলাওঁ। আৰু যেতিয়া পিলপিলিখন লৈ মানে এনেকৈ অনাই বনাই দিহিঙে দিবাঙে এনেকৈ ঘূৰি ফুৰোঁ, তেতিয়া মানে কিছুমান এনেকুৱা দৃশ্য দেখিবলৈ পাওঁ, যিবিলাক দৃশ্য মানে দেখিলে মনটো ভাল লাগে, একচুৱেলি মনটো ভাল লাগে। আৰু তেতিয়াই মানে মই কি কৰোঁ, মোবাইলৰ কেমেৰাটো অন কৰোঁ আৰু সেই দৃশ্যবিলাক মোবাইলৰ কেমেৰাত মানে আবদ্ধ কৰি ৰাখোঁ। আৰু আজি ভাবিছোঁ তাৰে এটা ভিডিঅ' আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিম। আৰু ঠিক আছে, তেনেহ'লে ভিডিঅ'টোলৈ আগবাঢ়িছোঁ দেই। বন্ধু বান্ধৱীসকল, সেইদিনা আমি গৈছিলোঁ হৰিশিঙাৰ ফাঁচিয়াগত। আৰু ফাঁচিয়াগত গৈ পেলাই মই ইফাল সিফাল এনেকৈ ঘূৰি কেনে দেখিলোঁ এয়া এটা সুন্দৰ গাঁৱলীয়া পৰিৱেশৰ মাজত দুয়োখন পথাৰৰ মাজেৰে এটা ধুনীয়া ডোং বৈ গৈছে। এইটো আমাৰ দৰঙীয়া ভাষাত ডোং বুলি কয় দেই। আৰু ডোংটোৰ পানীবিলাক ইমান পৰিষ্কাৰ, যদি পিন কটা এটাও যদি মাজত যদি পৰি যায় তেতিয়াহ'লে মানে দেখিবলৈ পোৱা যায়। আৰু ঠিক মানে মোৰ এনেকুৱা ফিল এটা হৈছিলে, নিজৰা টাইপ লাগি গৈছিলে পানীবোৰ। খুব এটা ঠাণ্ডা পানী, পৰিষ্কাৰ পানী। গতিকে এনেকৈ মই ভৰি ধুলোঁ, খুব ভাল লাগিছিল। আৰু তাৰ কাৰণে মই এই ভিডিঅ'টো মই মোৰ মোবাইলত আবদ্ধ কৰি ৰাখিছিলোঁ। এইবিলাক এটা গাঁৱলীয়া এনেকুৱা পৰিৱেশৰ মাজতে ডাঙৰ হোৱা যিহেতু, এনেকুৱা পৰিৱেশ দেখিলে খুব এটা ভাল লাগে। আৰু এইবিলাক তাৰ পাৰতে আছে, এইটো কি বুলি কয়, নলসাগৰি বুলি কয় নে কি কয় নাজানো বাৰু, মই সঠিকভাৱে মই নামটো নাজানো, কিন্তু খুব এটা ভাল পৰিৱেশ। আৰু বন্ধু বান্ধৱীসকল, মই তাৰ পৰা উভতি আহোঁতে ঠিক এনেকৈ মই উভতি আহিছিলোঁ। আৰু এনেকৈ এজনী ছোৱালী মই আকাশত লগ পাইছিলোঁ, খুব ভাল লাগিছিলে।